কেতিয়াবা আপোনাৰ মনত প্ৰশ্ন জাগিছে নেকি জীৱন অৰ্থহীন এই জীৱনৰ কোনো কামেই নাই বুলি আমি সকলোৱে জীৱনৰ কোনো এটা পৰ্যায়ত নিজকে ব্যৰ্থ বুলি স্বীকাৰ কৰোঁ কোনোৱে হতাশাত থাকিব নোৱাৰি নিজৰ জীৱনক এক অনিশ্চিত ভৱিষ্যতৰ ফাললৈ লৈ যায় আৰু কোনোৱে এই মহামূল্যৱান জীৱনটোকে শেষ কৰি দিয়ে চিৰদিনৰ কাৰণে জীৱন পথত চলিবলৈ আমাক সকলোকে কোনো না কোনো সময়ত লাইফ লেছন অৰ্থাৎ জীৱন শিক্ষাৰ দৰকাৰ হয় আমাৰ মানৱ সমাজত এনেকুৱা বহুত মানুহ আছে যিয়ে জীৱনৰ কঠিনতম সময় অতিবাহিত কৰি নিজকে এজন সফল মানুহৰূপে প্ৰতিষ্ঠিত কৰিছে তেওঁলোকৰ এই কঠিনতম সময়ত পোৱা শিক্ষাই মানৱ সমাজৰ উপকাৰৰ কাৰণে এই মহান ব্যক্তিসকলে আগবঢ়াই থৈ গৈছে আৰু তেওঁলোকৰ এই শিক্ষাৰ কাৰণে ইতিমধ্যে পৃথিৱীৰ বৃহৎ সংখ্যক মানুহৰ জীৱন বেয়াৰ পৰা ভাললৈ চেঞ্জ হৈছে এনেকুৱা এজন ব্যক্তিত্ব হ'ল ভাৰতৰত্ন মাননীয় ছাৰ এপিজে আব্দুল কালাম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু পৰমাণু বিজ্ঞানী ছাৰ এপিজে আব্দুল কালামৰ জীৱন সম্পৰ্কে কম বেছি পৰিমাণে আমি সকলোৱে জানো দৰিদ্ৰ মুছলিম পৰিয়ালত জন্মগ্ৰহণ কৰা এই মনীষীৰ জীৱন সংগ্ৰামৰ কথা মই বহলাই নকলেও সম্ভৱতঃ সকলোৰে জ্ঞাত একমাত্ৰ মেধা আৰু পৰিশ্ৰমৰ ফলত এজন মানুহে কিভাৱে সাফল্যৰ শৃংখত উঠিব পাৰে তাৰ অন্যতম শ্ৰেষ্ঠ উদাহৰণ তেওঁ একেদৰে বিজ্ঞানী শিক্ষাবিদ লেখক জনসেৱক ৰাজনীতিবিদ আৰু তেওঁ এই মহান ভাৰতৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ নাগৰিক আছে বিভিন্ন কিতাপ আৰু বক্তব্যৰ মাজত এই জীৱনত কিদৰে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰি এই বিষয়ত বিভিন্ন উপদেশ তেওঁ দি থৈ গৈছে আজি তেওঁ কেইটামান উপদেশ বাণী এই ভিডিঅ'টোত আলোচনা কৰা হ'ব অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক চ' লেট এক্সপ্ল'ৰ নম্বৰ 1 জীৱনত ব্যৰ্থতাৰ প্ৰয়োজন আছে ব্যৰ্থতা আছাৰ কাৰণে সাফল্যৰ ইমান সোৱাদ পায় মানুহে আমি সকলোৱে বিচাৰোঁ জীৱনত অকল সাফল্যই থাকক কিন্তু জীৱনত কোনো ব্যৰ্থতা নাথাকিলে আমি কেনেকৈ বুজিম সাফল্যৰ আচল মজা ভোক লাগিলেহে আমি খাদ্য খাই সোৱাদ পাওঁ যদি ভোক নালাগে আমি কেনেকৈ বুজিম খাদ্যৰ প্ৰয়োজনীয়তা একমাত্ৰ ব্যৰ্থতাৰ কাৰণেই আমাৰ মনত জাগ্ৰত হয় সাফল্যৰ তীব্ৰ আকাংক্ষা ফলত সফলতা হৈ উঠে আৰু উপভোগ্য নম্বৰ 2 সপোন সেইটো নহয় যিটো আপুনি নিদ্ৰা অৱস্থাত দেখে আচল সপোন হ'ল সেয়াই যাক পূৰণৰ প্ৰত্যেকে আপোনাৰ নিদ্ৰা হৰণ কৰে মানৱ জীৱনত সাফল্যৰ সকলোতকৈ ডাঙৰ কাৰণ হ'ল আমাৰ সফল স্পৃহা আমি সকলোৱে এই জীৱনত সফল হ'ব বিচাৰোঁ আমাৰ আশা আকাংক্ষাই মৃত্যু পৰ্যন্ত আমাক সপোন দেখায় অৱশ্যে জীৱনৰ বিভিন্ন সপোনে আমাৰ জীৱন আৰু কৰ্মক বহুখিনি পৰিচালিত কৰে আৰু এই সপোনৰ কাৰণে পৃথিৱীৰ বহুত মানুহ আজি সাফল্যৰ সুউচ্চ টিঙত অৱস্থান কৰি আছে চ' আমাৰ সকলোৰে এটা ভাল সপোন থকা উচিত নম্বৰ 3 জীৱনৰ কঠিন বাধাবিলাক আহে তোমাক ধ্বংস কৰিবলৈ নহয় বৰঞ্চ এইবিলাক আহে তোমাৰ ভিতৰত লুকাই থকা অপৰিমেয় শক্তি আৰু সম্ভাৱনাক অনুধাৱন কৰিবলৈ বাধাবিলাকক দেখুৱাই দিয়া যে তুমি কম কঠিন নহয় ব্যৰ্থতা মানৱ জীৱনৰ এটা খুব সাধাৰণ ঘটনা জীৱন পথত ব্যৰ্থতাৰ মুখ দেখা নোপোৱা মানুহ হয়তো আপুনি এই ধৰাত বিচাৰি নাপাব সাধাৰণ দৃষ্টিত ব্যৰ্থতা এক দুখৰ ঘটনা হ'লেও আচলতে এই ব্যৰ্থতাই জীৱনত সফল হোৱা সম্ভাৱনাৰ দুৱাৰখন খুলি দিয়ে সেইকাৰণে জীৱন পথত যিবিলাক বাধা বিঘিনি আহিব আচলতে সেইবিলাকৰ লগত আমি কঠোৰভাৱে মোকাবিলা কৰা উচিত হতাশাত কেতিয়াও ভাঙি পৰিব নালাগে ৰাইট নম্বৰ 4 চিন্তা হ'ল মূলধন উদ্যোগে পথ দেখায় আৰু পৰিশ্ৰমই হৈছে সমাধান আমাৰ জীৱনত সাফল্য কেতিয়াও নিজে নিজে নাহে যিমান ৰকমৰ সাফল্য আছে ইয়াৰ মূলতে হ'ল এক সঠিক চিন্তা মানৱ জীৱনৰ সাফল্যৰ প্ৰথম ধাপেই হ'ল চিন্তা ইয়াৰ পিছত আহে উদ্যোগ যি জীৱনৰ পথ দেখায় আৰু সৰ্বশেষত সঠিক পৰিশ্ৰম আৰু সাধনাই জীৱন সফল কৰি তোলে সেইকাৰণে জীৱনক অলংকৃত কৰিবলৈ এই তিনিটা বস্তু যেনে চিন্তা উদ্যোগ আৰু পৰিশ্ৰমৰ খুবেই প্ৰয়োজন এনেকুৱা আৰু বিভিন্ন অমৃতবাণী আছে ছাৰ এপিজে আব্দুল কালামৰ গভীৰ জীৱন দৰ্শন আৰু চেতনাই ভাৰতীয় মানুহৰ জীৱনত বিভিন্ন ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছে তেওঁৰ জীৱন আৰু সাধনা অমীয় বাণীবিলাকৰ কাৰণে তেওঁ গোটেই বিশ্বত এজন চিৰস্মৰণীয় ব্যক্তি হিচাপে মানুহৰ অন্তৰত আজিও জীয়াই আছে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক ধন্যবাদ